হেল্ল', ভাইটি, কি কৰি আছা? ভাত খালোঁ, আপুনি খালোঁ। নাই নিচা হোৱা নাই। কি নিচা হ'ব। অলপ হৈছে নিচা হৈছে। ৰাস্তাৰ কাষতে বাগৰি আছিলোঁ একবাৰ। তই ফোন কৰিলোঁ মানে মদ নাখাওঁ, কালি পেৰে নাখাওঁ মদ চদ। তই বেয়া নাপাবি দেই, তই লাগিলে তই মোক লৈ যাবি লগতকে মদ খাব গেলি। নাস্তা চাস্তা খাম, কালিৰ পৰা আৰু মদ নাখাম বুলি ভাবিছোঁ। কিন্তু আৰু নাখালে কেনেকৈ চলিম, সেই এটা কথা। অকলে অকলে মাল খালে ভালো নালাগব তোৰ। কালি খাম দে, গম পাইছা না? দুৰ্গা পূজাৰ পিছৰ পিনে বাদ দিম। দশমীৰ দিন অলপ খাম। নাই, মদ খোৱাটো একবাৰে বাদ দিব নোৱাৰা নহয়। বহুত সমস্যা হৈ যাব, ৰাতি টোপনি নহ'ব, গা বিষাব, গম পাইছা নাই? নাই, মদটো খাবই লাগিব। এতিয়া অলপমান কমকৈ খাব লাগিব। বেছিকৈ খালে আৰু মানে লিভাৰ চিভাৰটো বেয়া হ'বই। এনেও কেইদিন বাচিম ন, 60 বছৰটো আজিকালি মানুহ এনেই বাচে। মাল খালেও বাচে, নাখালেও বাচে। মাল নাখাওঁগিলা বেছি দিন নাবাচে, 40 বছৰ 50 বছৰতে মৰি যায়। মাল খোৱা মানুহৰ লিভাৰ সকলো সময়ত ভাল থাকে। মানে এটা মাজতে এটা নিউজ আছিল, দেখিছিলি না? মানে কি আছিলে, মানে শতকৰা মানে 99 মদ খোৱা মানুহৰ লিভাৰ একদম টাটকা বাচি, মানে একদম অৰিজিনেল, একো প্ৰব্লেম নাই। আৰু যিসকলে মদ নাখায় না, সিহঁতৰ মোটামুটি 80টা মানুহৰ লিভাৰ কিডনী বেয়া হৈ গৈছে, কিছুমানতো গন্ধ লাগিছে একেবাৰে। সেইকাৰণে মদটো এনেতো বেয়া বুলি ভাবিব পাৰে, কিন্তু বহুত কামৰ বস্তু। তই খাই লৈ মানে কি কৰিব নোৱাৰা, চব কৰিব পাৰি। মদৰ মাহাত্ম্যটো বুজিব গ'লে না, মদৰ যিটো গুণ, সেইটো মানে বা মদৰ যিটো ফাইদা, সেইটো যদি বুজিব যাব বিচাৰা না, মদ খোৱা মানুহলৈ যাবি, তেতিয়াহ'লে গম পাব। বাদ দি না, ঘৰৰ মানুহে গালি পাৰিবই, গম পাইছা নে নাই? তই ঘৰৰ মানুহৰ কাৰণে তই মদ খাব দিব নোৱাৰা। মদটো খাব লাগিব। তই ঘৰৰ মানুহ যি ক'ব দে, গম পাইছা নে নাই? কিনো ক'ব ন, তই কবি ঘৰৰ মানুহক যে মই মদ খাইছোঁ, মানে মোৰ লিভাৰটো ভাল হৈ আছে। লিভাৰ ভাল হৈছে মানে কিডনী চব ভাল আছে। কিবা এটা বেমাৰ হ'লে ইমান ডাঙৰ বেমাৰ নহয়, কিডনী চিডনী বেয়া নহয়, মানে ভালেতো হৈ আছে। একফালৰ পৰাতো তই ঘৰৰ মানুহক সহায় কৰি আছা। নাই, ময়ো নাখাওঁ, ময়ো বাদ দিম। বাদটো হ'ব দেচোন, এইটো পিছত আলোচনা কৰিম দে। এতিয়া অলপ নিচা আছে, টোপনিও লাগছে, মোৰ টোপনি যাওঁ দে। কালি কথা পাতিম দে, ৰাখোঁ এতিয়া। নাই এনেই আৰু, দে গুড নাইট ভাইচ, গুড নাইট। অঁ দে কালি লগ পাম দে, এই হেৰিত দে।